এইটো তিৱা সম্প্ৰদায়ৰ এটা গোপনীয় স্থান। তিৱা জনজাতিয়ে এই ঠাইখনত বহুত সন্মান কৰে। এইটো আমচাই বিনুং গাঁৱৰ পশ্চিম কাৰ্বি আংলং আমৰি সমষ্টিত অৱস্থিত। এই বৰ ধুনীয়া, কিন্তু কালি আমাৰ স্থানীয় MAC দৰ্শনাৰ্থীসকলক বিপথে পৰিচালিত কৰিছিল। প্ৰাচীন কালৰ পৰা এই ঠাইত তেওঁলোকে কেতিয়াও চেণ্ডেল আৰু জোতা গ্ৰহণ নকৰে, এয়াই তেওঁলোকৰ বিশ্বাস। কিন্তু দুৰ্ভাগ্যবশতঃ কালি স্থানীয় MAC সমাধিৰ ভিতৰত জোতা আৰু চেণ্ডেল লৈ দৰ্শনাৰ্থীসকলক বিপথে পৰিচালনা কৰিছিল। তিৱা যুৱকে যিমান সম্ভৱ সোনকালে নিজৰ ভুলবোৰ ক্ষমা বিচাৰিবলৈ তেওঁৰ লোকৰ ভুলৰ বাবে জৰিমনা পৰিশোধ কৰিব লাগিব বুলি দাবী উত্থাপন কৰিছিল। এইটো আমি ক'বলৈ বিচাৰোঁ যে যোৱাকালি আমাৰ কাৰ্বি অট'নমাছ কাউন্সিলৰ CEM আৰু লগতে বহুতসকল আহিছিলে, আৰু লগতে আমাৰ লোকেল MAC আছে। তেখেতসকলে এয়া আমচাই বিনুঙত এটা ৰাস্তাটো অপেনিং কৰি সিহঁতে আহি গাড়ীত আহি নামি সিহঁতে জোতা চেণ্ডেল লৈ ডেকাচাঙত উঠিছিলে। ইতিমধ্যে আমি ছ'চিয়েল মিডিয়াত ভাইৰাল হৈ আছে ফটোবিলাক, এইটো আমি চবেই দেখিছোঁ। কিন্তু তেখেতসকলে বহুত আমাৰ তিৱা জাতিক বহুত দুখ লগাইছে এইটো বুলি মই ভাবোঁ। কাৰণ আমাৰ পৰম্পৰাগত এইটো ঐতিহাসিক, আমি পূৰ্বপুৰুষসকলৰ পৰাই আমি এই সমাধিখনত আমি কোনো চেণ্ডেল একো নুঠাওঁ। ঠিক সেইদৰে যোৱাকালিহে আমি দেখিলোঁ যে আমাৰ সমাধিখনত চেণ্ডেল পিন্ধি জোতা পিন্ধি নোখোলাকৈ সিহঁতে উঠি ফটোটো ল'লে, তাৰপিছত ফেচবুকত আপলোড কৰিলে। তেতিয়া আমাৰ ৰাইজে, তিৱা ৰাইজে দেখা পাই বহুত দুখ পাইছে। কাৰণ হয়তো CEM বা MLA তেখেতসকলে নাজানিব পাৰে, কিন্তু আমাৰ লোকেল MAC আমাৰ মাছলাই ডাঙৰীয়া লগত আছে। তেখেতেতো সম্পূৰ্ণ যে সমাধিখনত কি কৰিব লাগে, কি হয় কি নহয়, তেখেতে সম্পূৰ্ণ জানে। হয়ও তেখেতে ইমান জানেও যে যোৱাকালি যে এই ঘটনাটো কিয় কৰিলে, সেইটো আমি আমাৰ হাতত ক্ষমা বিচাৰিব লাগিব। তেখেতসকলে তিৱা জাতিক বহুত অন্যায় কৰিছে, আৰু যদি এনেকুৱাই যদি অন্যায় কৰি থাকে তেতিয়াহ'লে আমাৰ ৰাইজেও বিচাৰিব যে এনেকুৱা নেতাটো, আমাৰ তিৱা জাতিক যদি ৰেচপেক্ট নাথাকা নেতাটো আমাক নালাগে বুলিয়ে ক'ব। আৰু ঠিক সেইদৰে আমাৰ ৰাইজে ক'ব, ময়ো ক'মেই। ঠিক এজন নেতা হ'বলৈ হ'লে নিজৰ জাতিক ৰক্ষা কৰিব লাগিব, আৰু নিজৰ জাতি জনজাতিক ৰক্ষা কৰিবলৈহে আমি তিৱাসকলেও এজন নেতা বা কিবা বনায়। সেই নেতা কিয় বনায়? সেই নিজৰ জাতিটো ৰক্ষা কৰিবলৈহে বনায়। সেইকাৰণে আমি বহুত দুখ পাইছোঁ। তেখেতে আমাৰ হাতত ক্ষমা খুজিব লাগিব, কাৰণ আমি তিৱা জনজাতিয়ে বহুত দুখ পাইছে। আৰু কৈছে যে আমচাইৰ দলৈ বা চাংদলৈ চাংমাজিয়ে কি ক'ত সোমাই আছিলে যে তেখেতসকলে যে চেণ্ডেল লৈ তাত ফটো তুলিব পাৰিলে। সেই কথাটো আমি ছ'চিয়েল মিডিয়াত বহুত পাই আছোঁ। কিন্তু সেই ঘটনাত উত্তৰ দিবলৈ গ'লে তেতিয়াতো চবে, সিহঁতেতো নিজৰ গাড়ীত আহে, নিজৰ গাড়ীত আহি ফটকৈ নামি ফটোটো লৈ গুচি গ'ল। সেই সময়ত আমাৰ দলৈ বা চাংদলৈ চাংমাজিয়ে থাকিব, এইটোতো সম্ভৱ নহয়। কাৰণ সিহঁতৰ পিছে পিছে খোজকাঢ়িটো খেদি ফুৰিব নোৱাৰে। সেইকাৰণে আমি কথাটো বহুত বেয়া পাইছে আৰু বহুত বেয়া লাগিছে। আমাৰ ৰাইজেও বহুত দুখ প্ৰকাশ কৰিছে। কালিৰ পৰা সেইটোৱে হৈ আছে। সেইকাৰণে আমি বিচাৰোঁ যে মাছলাই ডাঙৰীয়াসকলে তেখেতসকলে আমাৰ জনজাতিক ক্ষমা বিচাৰিব লাগিব, এইটোৱে আমি বিচাৰোঁ।